তো হাই বন্ধুসকল, আজি মই হঠাৎ বিশেষ কাৰণত যাব লগা হ'ল এটা ঘাটলৈ, যিটো ঘাট বৰপেটা জিলাত আছে, আমাৰ বহৰী ঘাট বুলি কয়। আৰু ঘাটটোৰ নিচেই ওচৰত এখন সাপ্তাহিক বজাৰো আছে, বজাৰখনো আপোনালোকক দেখুৱাম। তো মোৰ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক আপোনালোকে। তো ফাইনেলি আহি পালোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ। এয়া হ'ল ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ ওচৰত যিখন বজাৰ আছে, বজাৰখনত একেবাৰে কম দামত আপোনালোকে কিছুমান বস্তু ল'ব পাৰিব। কিছুমান বজাৰত দেখা নাপাব সেনেকুৱা বস্তু, যেনেকুৱা বস্তু তাত পাব। বহুত মানে ডাঙৰ বজাৰ হয় এইখন। আপোনালোকক সেইখন দেখোন এই পাৰ ঘাটটো যোনটো আছে বহৰী। আগত মই ভিডিঅ' বনাইছিলোঁ এটা, মোৰ যিটো আগৰ চেনেল আছিল নয়ন ব্লগছ বোলা, সেইটোত মই ভিডিঅ' বনাইছোঁ। ব্ৰহ্মপুত্ৰ নদী যেতিয়া অষ্টমী মেলা হয় তেতিয়া মই ভিডিঅ' কৰিছিলোঁ এইটোত। কিন্তু আজি মই আহিলোঁ, বিশেষ কাৰণত আহিলোঁ। আহি কিনে আপোনালোকক এনে অলপ চলপ আৰু দেখাইছোঁ। এইটো ইয়াৰ পৰা যাব পাৰে আপোনালোকে, সম্পূৰ্ণভাৱে চাই থাকক ভিডিঅ'টো। দেখালোঁ, এতিয়া আৰু বজাৰখন দেখাম আপোনালোকক। মই যে কাৰ লগত আহিছোঁ আপোনালোকক চিনাকি কৰি দিয়া হোৱাই নাই। এইজন কেমেৰা মাৰি যাই গৈছে, মানে আজি লগত কোনো অহা নাই, আজি অকলে আহিছোঁ মই। আৰু আহিয়েই দেখা পালোঁ এখন, চাওক কেনেকুৱা গাড়ী এইখন। গাড়ীখনৰ কথা পাতোঁতে মানুহজনে বনাই লোৱা বুলি কৈছে, কিন্তু বিশেষ নাজানো একো। বজাৰৰ ভিতৰলৈ সোমাই আহিলোঁ মই। ইয়াতে যি লাগে এভৰিথিং বস্তু পোৱা যায়। বৰপেটা জিলাতে আছে এইখন বজাৰ। ইয়াৰে মানুহবিলাক বেছিভাগ মানে খেতিৰ লগত জড়িত। ইফালে মুৰ্গী চুৰ্গী, শাক মুৰ্গী এইবিলাকৰ বজাৰ। এইবিলাক হাঁহ কম দামত ল'ব পাৰিব ইয়াতে আহিলে, একদম কম দাম। আৰু আজি মই বজাৰখনত আহিছিলোঁ, মেইন অহাৰ উদ্দেশ্য আছিল মোৰ বজাৰখন, কিবা এটা বিশেষ বস্তু নিবৰ কাৰণে মই আহিছিলোঁ। কিন্তু এনেই আৰু আপোনালোকক অলপ চলপ দেখালোঁ আৰু। এই ধানৰ বজাৰ ইফালে। এইবিলাক দেখিছে চুপাৰী বিক্ৰীৰ কাৰণে থৈ দিছে এইবিলাক। বজাৰখন এনেকুৱা বজাৰ মানে বৰপেটা জিলাতো যি আছে গমেই পোৱা নাছিলোঁ। বজাৰ বুলিবলৈ আপোনালোকক আৰু কি দেখাম, এইবিলাকে দেখালোঁ আৰু। চব বস্তু মানে এভেইলেবল পোৱা যায় ইয়াত। মই আপোনালোকক গোটেইখিনি দেখুওৱা নাই, আৰু ৰ'দ বহুত দিছে আজি, গতিকে যিখিনি বাৰু অলপমান দেখাই দিলোঁ আৰু আপোনালোকক বজাৰখন। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল, আৰু বেছি পৰ নকৰোঁ। ইয়াৰ পৰা আৰু ঘৰৰ ফালে যাম। আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চালে তেখেতসকলক ধন্যবাদ জনালোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব কিন্তু আপোনালোকে। মই ঘৰ আহি পালোঁ। মই এতিয়া ফ্ৰেছ হৈ লওঁ বাৰু। আপোনালোকৰ কাৰণে মই এটা থিয়েটাৰৰ গান প্লে' কৰি দিওঁ, গানটো চাওক, আপোনালোকেও এনজয় কৰক। ধন্যবাদ। তুমি মোর প্রাণ।